চৰকাৰক কটাক্ষ অখিলৰ বিধায়ক মতে পশুধন খাব পাৰিব কিন্তু বেমাৰী দুৰ্ঘটনাগ্ৰস্ত বুঢ়া গৰুহে যি হোৱাৰ অনুপযুক্ত কাইলৈ পাৰিত কৰিব বিধানসভাত উত্থাপন হ'ব গো সুৰক্ষা আইন এই আইন সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰে অখিল গগৈয়ে কয় বিধেয়কখন প্ৰতিশোধ হ'বলৈ মুছলমান আৰু খ্ৰীষ্টিয়ানসকলক অন্যায় কৰিবলৈ উত্থাপন কৰা হৈছে বিধেয়কখনৰ মতে পশুধন খোৱাত বাধা দিয়া নাই বেমাৰী দুৰ্ঘটনাগ্ৰস্ত বুঢ়া গোহে খাব পাৰিব বুলি কৈছে যিবোৰ খোৱাৰ অনুপযুক্ত য'ত গৰু বিক্ৰী কৰিব সেয়া ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰা 5 কিলোমিটাৰ দূৰত হ'ব লাগিব অসমত তেনে কোনো স্থানেই নাই 14 বছৰলৈ গো ভক্ষণ কৰিব নোৱাৰে বুলি কৈছে তেনে 14 বছৰলৈ গৰুটো কেনেকৈ পুহিব হাতী পোহাৰ নিচিনা হ'ব এতিয়া বুলি চৰকাৰক কটাক্ষ গগৈ নাগপুৰৰ কথামতে দিল্লীৰ গুড বুকত সোমাবলৈ চৰকাৰখনে এই কাম কৰিছে এই বিধেয়কখনে বিভেদৰ সৃষ্টি কৰিব চৰকাৰে হিন্দু মুছলমান খ্ৰীষ্টিয়ানসকলৰ মাজত ভুল বুজাবুজি সৃষ্টিৰে ধৰ্মীয় মেৰুকৰণ কৰিবলৈ এই বিধেয়কখন আনিছে বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি সুচল কৰিবলৈ অনা হৈছে এই বিধেয়কখন গৰু আমাৰ কাৰণে এটা বেংকৰ নিচিনা ঘৰৰ সমস্যা আহিলে গৰু বিক্ৰী কৰোঁ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ বেছিকৈ মন্দিৰ বনাবলৈ কৈছে হিমন্ত বিশ্ব শৰ্মা ক্ষমতাৰ বাবে উন্মাদ হৈ পৰিছে এই চৰকাৰে গৰুৰ ভ্ৰণ হত্যা কৰি জাতিৰ ক্ষতি কৰিব বিচাৰিছে যোৱাকালি কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ লালুং শব্দটোৰ স্থানত তিৱা শব্দ ব্যৱহাৰ কৰাৰ বাবে কেন্দ্ৰক অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৱাকালি 11 আগষ্ট বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ ৰাজ্য চৰকাৰৰ 1 লাখ নিবনুৱা যুৱক যুৱতীক নিযুক্তি প্ৰদানৰ লক্ষ্যৰ অংশ হিচাপে স্বাস্থ্য বিভাগৰ অধীনৰ চিকিৎসক নাৰ্ছ পেৰামেডিকেল কৰ্মচাৰী আদি বিভিন্ন কাৰিকৰী পদকে ধৰি মুঠ 8,855টা পদত নিযুক্তি দিয়াৰ বাবে যোৱাকালি কেবিনেটে অনুমোদন জনায় এই নিযুক্তি প্ৰক্ৰিয়া অহা ছেপ্টেম্বৰ মাহত আৰম্ভ হ'ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গীয়া বানজ বৰ্তমানৰ 17% পৰা 11% বৃদ্ধি কৰি 28% কৰাৰ বাবে যোৱাকালি কেবিনেটে অনুমোদন জনায় এই বৃদ্ধি 2021 চনৰ পৰা জুলাইৰ পৰা কাৰ্যকৰী হ'ব কোভিড অতিমাৰীৰ পৰিপ্ৰেক্ষিতত 2020 চনৰ 20 মাৰ্চৰ আগতে ছুটিত থকা যিসকল কৰ্মচাৰী কৰ্মস্থলীৰ বাহিৰত থকাৰ বাবে কৰ্তব্যৰত অনুপস্থিত আছিল তেওঁলোকৰ সেই অনুপস্থিতিৰ কালচোৱা নিয়মীকৰণৰ বাবে যোৱাকালি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে নিবনুৱা সমস্যা সমাধানৰ দিশত এক পদক্ষেপ হিচাপে পৰিবহণ আৰু দক্ষতা উন্নয়ন বিভাগৰ যৌথ উদ্যোগত ৰাজ্যখনৰ প্ৰতিটো সমষ্টিৰ পৰা 50 গৰাকীকৈ যুৱক যুৱতীক গাড়ী চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে যোৱাকালি কেবিনেটে সিদ্ধান্ত লয় ৰাজ্যখনৰ সৰ্বমুঠ 6,600 গৰাকী যুৱক যুৱতীক এই 45 দিনীয়া প্ৰশিক্ষণৰ অন্তত চৰকাৰে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব তদুপৰি প্ৰশিক্ষণৰ অন্তত তেওঁলোকে বাণিজ্যিক যাত্ৰীবাহী বাহন ক্ৰয় কৰিব বিচাৰিলে চৰকাৰে 1 লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ এক উপজাতি হিচাপে তালিকাত থকা লালুং শব্দটোৰ স্থানত তিৱা শব্দটো ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে ভাৰত চৰকাৰক অনুৰোধ জনাব বুলি যোৱাকালি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছে 100 বছৰলৈ চৰকাৰ গঠন কৰিব নোৱাৰে কিয় ক'লে বিধায়ক অখিল গগৈয়ে AYDF যেতিয়ালৈকে মহাজোঁটত থাকিব তেতিয়ালৈ মহাজোঁটত নাথাকে ৰাইজৰ দল বিজেপি যিদৰে সাম্প্ৰদায়িক দল ঠিক একেদৰে সাম্প্ৰদায়িক AYDF দলো তেনে ৰাজনৈতিক দল থকা মহাজোঁটত কেতিয়াও চামিল নহয় ৰাইজৰ দল এই কথা পুনৰবাৰ স্পষ্ট কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আগন্তুক উপনিৰ্বাচনৰ বাবে ৰাইজৰ দলে ৰাজহুৱাকৈ কংগ্ৰেছ দললৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছে কিন্তু মিত্ৰতাৰ বাবে ৰাইজৰ দলে ৰাখিছে কিছু চৰ্ত অনুসৰি কংগ্ৰেছে ত্যাগ কৰিব লাগিব AYDFৰ সংগ ইতিমধ্যে ৰাইজৰ দলৰ প্ৰতিনিধিয়ে মিত্ৰতাৰ সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সাক্ষাৎ কৰাৰ লগতে কংগ্ৰেছৰ দুগৰাকী কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন চিকদাৰেও ৰাইজৰ দলৰ কাৰ্যালয়ত উপস্থিত হৈ অখিল গগৈৰ সৈতে আলোচনাত মিলিত হৈছিল কিন্তু ইমানৰ পিছতো নিশ্চিত হোৱা নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ ছবিখন তাৰ মাজতে অখিল গগৈয়ে পুনৰ এবাৰ কংগ্ৰেছ দললৈ আগবঢ়াইছে
সমষ্টিভিত্তিক 1-to-1 আলোচনাৰ প্ৰস্তাৱ কিন্তু ইমানৰ পিছতো যদি কংগ্ৰেছে ৰাইজৰ দলৰ আহ্বানৰ প্ৰতি সঁহাৰি নজনায় তেন্তে সেয়া কংগ্ৰেছৰ বাবে ছুইচাইড কৰা হ'ব বুলি দাবী কৰে অখিল গগৈয়ে। এই সন্দৰ্ভত অখিল গগৈয়ে কয় যে কংগ্ৰেছৰ এনে সিদ্ধান্তৰ বাবে অদূৰ 100 বছৰ অপেক্ষা কৰিব লাগিব কংগ্ৰেছে, কিয়নো অনাগত 100 বছৰলৈ ৰাজ্যত আৰু চৰকাৰ গঠন কৰিব নোৱাৰে কংগ্ৰেছে। গতিকে সময় থাকোঁতেই কংগ্ৰেছে সকলো কথা ভাবি চাব লাগে। এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ এটা সুখবৰ। 11% পৰ্যন্ত DAR বৃদ্ধিৰ সিদ্ধান্ত এতিয়া কেবিনেটত। জানক ইয়াৰ সবিশেষ। অহা 20 আগষ্টত আমাৰ চৰকাৰৰ 100 দিন সম্পূৰ্ণ হ'ব। এই শুভ ক্ষণতে চৰকাৰে কৰ্মচাৰীসকলৰ DA আৰু DR 28%লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে কেবিনেটত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আনিছে এটা সুখবৰ। কেবিনেট বৈঠকত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গীয়া বানচ আৰু মৰ্গীয়া সাহায্য 28%লৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ বৰ্তমানৰ 17%ৰ পৰা 11% বৃদ্ধি হৈ 28% হ'ল কৰ্মচাৰীৰ মৰ্গীয়া বানচ। এই বৃদ্ধি 2021 চনৰ জুলাই মাহৰ পৰা কাৰ্যকৰী হ'ব। কেবিনেট বৈঠকৰ অন্তত আয়োজিত সংবাদ মেলত মন্ত্ৰী অজন্তা নেওগে কয়, অহা 20 আগষ্টত আমাৰ চৰকাৰৰ 100 দিন সম্পূৰ্ণ হ'ব। এই শুভ ক্ষণতে চৰকাৰে কৰ্মচাৰীসকলৰ DA আৰু DR 28%লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে কেবিনেটত। আনহাতে কৰ্মচাৰীসকলক আন এক সকাহ দিছে আজিৰ কেবিনেট বৈঠকে। ক'ভিড মহামাৰীৰ বাবে 2020 চনৰ 20 মাৰ্চৰ আগতে ছুটীত থকা যিসকল কৰ্মচাৰী কৰ্মস্থলীৰ বাহিৰত থকাৰ বাবে কৰ্তব্যৰত অনুপস্থিতিত আছিল তেওঁলোকৰ এই অনুপস্থিতিৰ কালচোৱা নিয়মীয়াকৰণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে নিয়োগ সৃষ্টিৰ লক্ষ্যৰে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি 1 লাখ নতুন চাকৰিত নিযুক্তিৰ ভিতৰত 52,500টা পদত নিযুক্তিৰ অনুমোদন জনাইছে আজিৰ কেবিনেটে। সংবাদ মেলত অজন্তা নেওগে কয়, 1 লাখ নতুন চাকৰি নিযুক্তিৰ ভিতৰত স্বাস্থ্য শিক্ষা আৰু গৃহ বিভাগত 52,500টা পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত আজিলৈকে হ'ল। বাকী থকাখিনি পিছৰ পৰ্যায়ত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ'ব। বিজেপিত যোগদান কৰিব নেকি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে? বিজেপিৰ ষড়যন্ত্ৰ আখ্যা দিলে এতিয়া APCCৰ সভাপতি ভূপেন বৰাই। জ্যোতিষীৰ দৰে আচৰণ কৰিছে অখিল গগৈয়ে, এই কথা মন্তব্য কৰে ভূপেন বৰাই। শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত শেহতীয়াকৈ এক নতুন বিশেষ বিষয়ে ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো সাংসদক সৌজন্যমূলকভাৱে সাক্ষাৎ কৰাৰ পিছতেই নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলা পৰিলক্ষিত হৈছে। আনকি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে ভূপেন বৰাক কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াত নাৰাজ প্ৰদ্যুৎ বৰদলৈ। কেৱল ইমানেই নহয়, ৰকিবুল হুছেইনৰ সৈতে সম্পৰ্ক তিক্ততাপূৰ্ণ হোৱাৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিৰ জয়ৰ সম্ভাৱনা নেদেখি নিজৰ ৰাজনৈতিক কেৰিয়াৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত সাংসদগৰাকীয়ে বিজেপিত যোগদান কৰিবলৈ যুঁজা চলাইছে বুলি বিভিন্ন মহলত আলোচনা চলিছে। কিন্তু প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদানৰ বাতৰি সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। বৰাৰ মতে এই খবৰ 100% মিছা। কেতিয়াও বিজেপিলৈ নাযায় প্ৰদ্যুৎ বৰদলৈ। লগতে ইয়াক বিজেপিৰ এক ষড়যন্ত্ৰ বুলিহে অভিহিত কৰে ভূপেন বৰাই। অখিল গগৈয়ে আগবঢ়োৱা প্ৰস্তাৱৰ সন্দৰ্ভত ভূপেন বৰা। অখিল গগৈ মিত্ৰতাৰ প্ৰস্তাৱক সন্দেহ ভূপেন বৰাৰ। ভূপেন বৰাই কয় যে জ্যোতিষীৰ দৰে আচৰণ কৰিছে অখিল গগৈয়ে। আমাৰ নেতা ৰাহুল গান্ধী, অখিল গগৈ নেতা বেলেগ। বন্ধুত্বৰ হাত আগবঢ়োৱাৰ পিছত এই বন্ধুত্ব কিমান ফলপ্ৰসূ হ'ব সেয়া সময়ত স্পষ্ট হৈ পৰিব। 5টা সমষ্টিত অকলে নিৰ্বাচন খেলাৰ বাবে প্ৰতিবেদন দাখিল কৰিছে APCCয়ে গঠন কৰি দিয়া উপ নিৰ্বাচনী কমিটিয়ে। এতিয়ালৈকে কংগ্ৰেছ মহাজোঁটত আছে। অহা 15 আগষ্টত সকলো দলৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব। তাৰ পিছতহে কংগ্ৰেছে সিদ্ধান্ত ল'ব আৰু BPF এতিয়াও মহাজোঁটৰ পৰা আঁতৰি যোৱা নাই। চৰকাৰক বিভিন্ন কাৰণত লগ কৰিয়েই বিজেপিত যোৱা নুবুজায়। আমাৰ সাংসদেও লগ কৰিছে মুখ্যমন্ত্ৰীক, এনেদৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।